গাইজ, আজি মই আছোঁ বৰ্তমান বঙাইগাঁও জিলাৰ বিষ্ণুপুৰ গাঁৱত। আৰু বিষ্ণুপুৰ গাঁৱতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে স্থাপিত কৰা এয়া বিষ্ণুপুৰ সত্ৰ। মই বিষ্ণুপুৰ সত্ৰত আজি আহি পাইছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুৱা তিথি, শংকৰদেৱ তিথিত বিষ্ণুপুৰ সত্ৰত এটা মেলা হয় আৰু মেলালৈ আজি আমি আহিছোঁ। আৰু বিষ্ণুপুৰ সত্ৰত কেনেকুৱা কি পৰিৱেশ আজি শংকৰদেৱৰ তিথিৰ দিনা মই আজি গোটেইখিনি আপোনালোকক দেখাম। চ' থাকক মোৰ লগত আৰু বলক আমি আগতে ভিতৰত অলপ সোমাই যাম আৰু তাৰ আগতে আপোনালোকক মই ৰাস্তাখিনিও দেখাম কেনেকুৱা। তাৰমানে বহুত ধুনীয়া, তামৰাঙা বিলৰ পাৰতে হয় বিষ্ণুপুৰ সত্ৰখন। চ' আমি যেতিয়া গেটেদি সোমাইছোঁ তামৰাঙা বিলৰ কাষতে থকা সেইটো প্ৰথমতে আপোনালোকক অলপ দেখাই দিম। তাৰপিছত আমি এই ভিতৰলৈ সোমাই যাম। নাম চলি আছে আৰু গোটেই এইফালে মেলাও আছে, আমি মেলাতো যাম, গোটেইখিনি দেখাম। আৰু মানুহ পূৰা ভিৰ আছে আৰু কেনেকুৱা কি পৰিৱেশ গোটেইখিনি আপোনালোকক দেখাই আছোঁ। এয়া হৈছে ঘিলাগুৰি বাজাৰ, এয়া ঘিলাগুৰি তিনিআলি। চ' এয়া গেট বনাইছে। আমি ইয়াতে খোজকাঢ়ি যাম। এই ঘিলাগুৰিতে বাইক ৰাখিছোঁ আৰু ঘিলাগুৰিৰ পৰা আমি খোজকাঢ়ি যাম। ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰমান হ'ব। আমি গোটেইখিনি খোজকাঢ়ি নাযাওঁ, মোটামুটি 200 মিটাৰমান খোজকাঢ়ি আপোনালোকক বিলৰ যিখিনি পৰিৱেশ সেইখিনি দেখাম। আমি খোজকাঢ়িয়ে গৈ আছোঁ আৰু এয়া চাওক বিলৰ মাজেদি ৰাস্তা আৰু ইয়াতে লিখা আছে সত্ৰলৈ যোৱা পথ, ধপাতমুক্ত এলেকা। আৰু মোৰ ফ্ৰেণ্ড এজনক লগ পালোঁ। ঠিক আছে, ভালনে? আৰু আমি এনেকৈ অলপ আগবাঢ়ি গৈ থাকিলোঁ। চ' এয়া ধুনীয়া পৰিৱেশ, বিলৰ মাজেদি ৰাস্তা, এইফালে তামৰাঙা বিল আৰু এইটোও তামৰাঙা বিল হয়। চ' এয়া আমি বিল পাৰ কৰি গৈ আছোঁ আৰু মোটামুটি ভিৰ। আৰু এইবাৰ বেছি উৎপাত অলপ কম আছে, কাৰণ মানে 2 জেগাত পুলিচ আছে। হেলমেটৰ কাৰণে বহুতে এইবাৰ বাইক লৈ মানে উৎপাত অলপ কম কৰিছে, হেলমেট পিন্ধি অহা নাই। আৰু বহুতে পুলিচৰ কাৰণে আহিবও খোজা নাই। সেয়া মানুহ এইবাৰ অলপ ভিৰ ৰাস্তাত কম আছে, কিন্তু পুলিচ নাথাকিলে বাইকাৰৰ উৎপাত বাঢ়ি যায়। আৰু এয়া বহুতে ফটো লৈ আছে। বিলটো মোটামুটি ডাঙৰ। চ' বিলখন পাৰ কৰিলেই আপোনালোকে বিষ্ণুপুৰ গাঁওখন পাই যায়। আৰু আমি এতিয়া পাম বিষ্ণুপুৰ গাঁৱৰ যিটো হস্পিটেল, তাৰে পৰা মোটামুটি 500 মিটাৰমান দূৰতে আছে বিষ্ণুপুৰ সত্ৰ। ধুনীয়া পৰিৱেশ। এয়া বিষ্ণুপুৰ হস্পিটেল, ষ্টেট ডিছপেঞ্চেৰী, ৰাজ্যিক হস্পিটেল। আৰু সেয়া তাতে সত্ৰ, বহুত ভিৰ হৈছে। আৰু আজি প্ৰথম দিন, 2 দিনীয়া কাৰ্যসূচী। বাইকাৰৰ উৎপাত অলপ এইবাৰ কম, কাৰণ 2 জেগাত পুলিচ আছে আৰু তেওঁলোকে তেওঁলোকৰ ডিউটি কৰি আছে যাতে বাইকাৰসকলে উৎপাত কৰিব নোৱাৰে। চ' আমি লাহে লাহে আহি পালোঁ এইখিনি। আৰু এতিয়া আমি বিষ্ণুপুৰ গাঁৱত আহি পাইছোঁ। এতিয়া আমি অলপ আগবাঢ়ি যাম আৰু যিখিনি বাইক লৈ যোৱা যায়। চ' মোটামুটি 5টা পাৰ হ'ল আৰু আমি আহি পালোঁ, সত্ৰত আহি পালোঁ। এয়া মোৰ পিছফালে সত্ৰ আৰু আমি এতিয়া সত্ৰৰ ভিতৰত সোমাই যাম। অলপ পিছত আৰু বেছি ভিৰ হ'ব, গোটেইখিনি দেখাই দিম আপোনালোকক।
আছে আমি মিউজিয়ামত অলপ সোমাই যাব চেষ্টা কৰিম মিউজিয়ামৰ ভিতৰত কি আছে এতিয়া আমি মিউজিয়ামত সোমাইছোঁ মিউজিয়ামৰ ইয়াতে আমি পাৰ্মিশ্যন লৈহে আমি অলপ ভিডিঅ' কৰিছোঁ আৰু এয়া মিউজিয়ামত কিছু বস্তু ৰাখি থোৱা আছে আৰু এয়া এইটো সত্ৰ শংকৰদেৱে স্থাপিত কৰা আমি 11 টকা ওচৰতে এই বিশ্ব যে আছে বিশ্ব একেলগে মানে বস্তুখিনি গম পাইছে অলপ ভিডিঅ' কৰি ঠিক আছে অলপ বস্তুখিনি এয়া শংকৰদেৱৰ বিষয়ে এইবিলাক জানেকে আচ্ছা আচ্ছা শংকৰ গুৰুজনাৰ মানে পদশিলা ভৰিৰ খোজটো আছে আচ্ছা শংকৰদেৱৰ শংকৰদেৱৰ মানে ভৰিৰ খোজ এইটো পদশিলা বুলি কয় এইটো। পদশিলা আৰু শংকৰদেৱৰ এয়া হ'ল খৰমযোৰ আচ্ছা 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 শংকৰ শ্ৰী শ্ৰী শংকৰ গুৰুজনাৰ খৰম পাদুকা খৰম পাদুকা পাদুকা আৰু এয়া হ'ল এই আঁঠুৱাখন গুৰুজনাৰ দিনৰে শংকৰ গুৰুজনাৰ দিনৰে এই আঁঠুৱাখন আঁঠুৱাখন আঁঠুৱা বহুৱাৰী আৰু এয়া হ'ল এই চতুৰ্ভুজ ঠাকুৰৰ নাতি আছিলে এই নাতিৰ মানে এয়া এই খৰমযোৰ পাদুকা 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 এয়া হ'ল লাখতি মানে গুৰুজনা শংকৰ গুৰুৰ লাখতি এডাল আৰু চতুৰ্ভুজ ঠাকুৰৰ লাখতি আচ্ছা আচ্ছা আৰু এয়া হ'ল সাঁচিপাত গোটেইবিলাক সাঁচিপাত আচ্ছা 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 ঠিক আছে ইয়াতে আছে সাঁচিপাত দিয়া আগৰ দিনতো আৰু কাগজ নাছিলে কাগজ তেতিয়া মানে এয়া সাঁচি গছৰ পাতৰ মানে ছালত এইবিলাক লিখি- ছাল গাছৰ ছাল গাছৰ ছালৰ ইয়াতে মানে লিখিছিলে গুৰুজনাই তেতিয়া সেই শিলিখা গছৰ মানে চিয়াহী বনাইছিল চিয়াহী সাগৰী কলমেৰে এইবিলাক লিখিছিলে এইটো তাৰমানে সেই দিনতে মানে সেই সংস্কৃতিত সংস্কৃতিটো আছে ৰজা বুলি আছে সংস্কৃতি আছে কিছু কিছু বুজাও যায় কিছু বুজাব বুজাও যায় ঠিক আছে কীৰ্তন ঘোষা নাম ঘোষা এইবিলাক মানে লিখি দিয়ে আৰু এয়া হ'ল চতুৰ্ভুজ ঠাকুৰ এইটো এইটো চতুৰ্ভুজ ঠাকুৰ এইটো হ'ল কৃষ্ণ 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 ইয়াৰ পুনঃপ্ৰথ সেয়া উদ্ধৱ আৰু পিছফালেদি এখন ডাঙৰ সিংহাসন আছে আচ্ছা, এই সিংহাসন পূৰ্বৰে মানে সেই যেতিয়া মানে গুৰুজনাই মানে স্থাপন কৰিছিল তেতিয়া দিনৰ এইখন মানে সিংহাসন আছিল মোটামুটি কিমান পুৰণা হ'ব এতিয়া ইয়াতে তেতিয়াতো গুৰুজনাই আহিছিল 1400 প্ৰায় 80 আহিছিল 1480 চনত মানে গুৰুজনাই যেতিয়া আহিছিল তেতিয়া মানে এইখন আৰু চব কিমান পুৰণা এটা সিংহাসন তেতিয়া মানে ভকতবিলাকক মানে আকৃষ্ট কৰাৰ কাৰণে এইবিলাক কাঠৰ মূৰ্তি বনাইছিল এতিয়া নৰসিংহ ৰূপ লৈছিল ইয়াৰ হাতী ইয়াৰ নৰসিংহ ৰূপ লৈছিল এতিয়া সাঁচিপাত এতিয়া হ'ল এই যে সাঁচি গছৰে মানে গছৰে ফুল তেতিয়া দিবলৈ ঠিক আছে লগ পাই ভাল লাগিল লগ পাই ভাল লাগিল নমস্কাৰ আপোনাক বহুত ভাল লাগিল আপুনি মানে আমাক মোৰ নাম দীপাংকৰ দাস মোৰ ঘৰ ইয়াতে গাঁৱৰ দোকানতে হয় আৰু এতিয়া আপোনালোকক অলপ মেলা দেখাম মানে মেলাটো কেনেকুৱা হয় কি ধৰণৰ হয় সেইখিনি আপোনালোকক দেখাম এয়া নাম গান চলি আছে আৰু ইয়াতে প্ৰসাদ বিতৰণ আছে আমি পিছত প্ৰসাদ খাবলৈ আহিম এয়া হৈছে মেইন ৰাস্তাৰ কাষতে থকা সত্ৰখন আৰু সত্ৰৰ গেট আৰু মেলা বহিছে চ' আমি এতিয়া অলপ মেলা আপোনালোকক দেখাই আছোঁ ৰাস্তাৰ কাষতে থকা এখন মেলা আছে তাতে চ' মেলাত কি আছে অলপ মেলা দেখাই দিছোঁ আমি সত্ৰৰ পৰা ওলাই আহিলোঁ এতিয়া মেলাত এনেকৈ চাট হাউচ আহিছে বহুতকেইটা চাট হাউচ আহিছে আমি দুটা চাট হাউচ দেখাই দিলোঁ এয়া চাট হাউচ আৰু বিষ্ণুপুৰত ঠাইৰ অভাৱ আছে সেইকাৰণে ৰাস্তাৰ দুয়োপাৰে দোকান বহিছে আৰু আমি অলপ আগবাঢ়ি যাম কিমানলৈকে মানে দোকান বহিছে মোটামুটি ভালেখিনি ঠাই তেওঁলোকে দোকান বহাইছে ৰাস্তাৰ দুয়োপাৰে আৰু ইয়াতে স্কুলো আছে স্কুলৰ সৰু এটা ফিল্ড আছে বিষ্ণুপুৰ স্কুলৰ তাতে আমি অলপ যাব চেষ্টা কৰিম এয়া স্কুলটো বিষ্ণুপুৰ LP স্কুল আৰু আমি লাষ্টলৈকে আগত যাম লাষ্টলৈকে কিমান দূৰ আছে সেয়া অলপ চাই তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু এয়া সৰু এটা ফিল্ড নিচিনা তাতে জিলাপি দোকান দিছে জিলাপিৰ দোকানবিলাক ইয়াতে বহাইছে জিলাপি দোকানতো আমি পিছত যাম আমি আগতে লাষ্টলৈকে যাম তাতে কিমান দূৰ আৰু এয়া বিষ্ণুপুৰ গাঁৱৰ মাজে মাজে ৰাস্তা আৰু ৰাস্তাৰ দুয়োপাৰে দোকান মানে মেলাৰ দোকান
চ' প্ৰায় মেলাৰ শেষে হ'ল আৰু এয়া লাষ্টলৈকে আমি আহি পালোঁ আৰু আমি এতিয়া ঘূৰিম লাষ্টত এয়া ম'ম' দোকান আমি আগবাঢ়ি যাম আৰু স্কুলৰ ফিল্ডৰ ভিতৰত যি দোকান বহাইছে তাতে আমি অলপ যাব চেষ্টা কৰিম ইয়াতে দোকান বহাইছে মেইনলি লেডিজ মানুহৰ মনোহৰী দোকান ইয়াত দোকান বিষ্ণুপুৰ স্কুল ফিল্ডত সৰু ফিল্ড সৰু ঠাই সেইকাৰণে কিছুমান দোকান ইয়াতে বহাইছে আৰু ইয়াৰ ৰাস্তাৰ পাৰত পাপৰ দোকান কমিটিয়ে ভালকৈ ছিষ্টেমেটিকেলি দোকানবিলাক বহাই দিছে মানে বেলেগ বেলেগ বিভাগৰ বেলেগ বেলেগ দোকান এনেকৈ বহাই দিছে সৰু ঠাই চ' ভাল লাগিল এতিয়া আমি আৰু ভিতৰত যাম ভিতৰত যাই নাম গান চাম আৰু প্ৰসাদ খাম আৰু আপোনালোকক অলপ দেখাই দিছোঁ এয়া সত্ৰৰ ভিতৰত যেতিয়া আমি এণ্ট্ৰি কৰিলোঁ তেতিয়া কেনেকুৱা পৰিৱেশ এতিয়া মানুহ বাঢ়ি আছে যিমান ৰাতি হৈ আছে ইমান মানুহ বাঢ়ি আছে আৰু এয়া এটা গছৰ তলত মানুহ বহি আছিল যেতিয়া আবেলি আছিল এতিয়া আমি অলপ ভিতৰত আৰু সোমাই যাম সোমাই গৈ আগতে নাম চাই তাৰপিছত আকৌ আমি প্ৰসাদ খাম আৰু এয়া প্ৰসাদ বিতৰণ কৰি আছে মানুহ ভিৰ হৈ আছে লাহে লাহে আৰু বেছি ভিৰ হ'ব আৰু ৰাতি যিমান বেছি হয় সিমান বেছি ভিৰ হয় চ' আহক আমি নাম চাওঁ দুটাতে হ'ব দুটাতে হ'ব হ'ব এতিয়া সন্ধিয়া 6টা বাজিল আৰু আমি বহি ফেনৰ তলত বহি প্ৰসাদ খাই আছোঁ চ' গাইজ আমি নাম শুনিলোঁ আৰু এতিয়া আমি ওলাই যাম বুলি ভাবিছোঁ ঘৰতো যাম 8:30 বাজে চ' আপোনালোকে যদি বিষ্ণুপুৰত আহি বিৰাট ভাল পাব চ' ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ